ওৱান টেক্স ওৱান নেশ্যন, এখন ৰাষ্ট্ৰ এবিধেই কৰ। এই মূল মন্ত্ৰকে লৈ 2017 1 জুলাইৰ পৰা ভাৰতত কাৰ্যকৰী হয় GST মানে গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স, অসমীয়াত পণ্য সেৱা। এই ভিডিঅ' ट्रांसपेरेंसी बहुत चाही लो। तो भैया अभी तक इतने सारे इनडायरेक्ट टैक्सेस लगते आए और आपको बिल में दिखता है सिर्फ वैट, पर अब लगेगा सिर्फ एक टैक्स, GST। গতিকে একে আখাৰতে GST হ'ব উৎপাদন, বিক্ৰী আৰু উপভোগ কাৰ্যত ব্যৱহৃত পণ্য আৰু সেৱা সামগ্ৰীৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰ্য কৰা একে পৰিমাণৰ কৰ। ইনকম টেক্স, কেপিটেল গেইন টেক্স, কৰ্পৰেট টেক্স আদিক ডাইৰেক্ট টেক্স বুলি কোৱাৰ বিপৰীতে চেলছ টেক্স, ছাৰ্ভিচ টেক্স, ভেট, কাষ্টমছ ডিউটি, এক্সাইজ ডিউটি আদি প্ৰায় 17 প্ৰকাৰৰ কৰক ইনডাইৰেক্ট টেক্স বা পৰোক্ষ কৰ বুলিব পাৰি। 2017 চনৰ 1 জুলাইৰ পৰা সকলো পৰোক্ষ কৰক বিলুপ্ত কৰি এবিধেই কৰ ব্যৱস্থা ভাৰতত প্ৰচলন হয়, সেয়াই GST। GST সাধাৰণতে কাৰ কাৰণে অধিক ক্ষতিকাৰক? ব্যৱসায়ীসকলৰ কাৰণে নে সাধাৰণ জনতাৰ কাৰণে, নে ই সৰ্বস্তৰত গ্ৰহণযোগ্য? সকলো কম এই ভিডিঅ'টোৰ যোগেদি। নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে নিশ্চয়। নিভাজ ছাপোৰ্টৰ যোগেদি মই জয়ন্ত মাধৱ বৰা আজি লৈ আহিছোঁ GSTৰ বিষয়ে কিছু তথ্য। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। প্ৰায় 17 বিধ কৰ বিলুপ্ত কৰি এবিধেই কৰ মানে GST ভাৰতত প্ৰচলন হ'লেও ইয়াৰো কেইবা প্ৰকাৰ ভাগ আছে, যেনে CGST, SGST, UTGST আৰু IGST। GSTৰ প্ৰকাৰভেদত ব্যৱসায়ীসকল আদিতে বিমূৰত পৰিছিল। তেওঁলোকে ভাবিছিল এবিধ সামগ্ৰীৰ ওপৰত এই 4 প্ৰকাৰ কৰ মানে 4 গুণ কৰ পৰিশোধ কৰিব লাগে। हमें पढ़े लिखे नहीं है ज्यादा, खाली छोटा व्यापार करके अपना गुजारा कर रहे हैं, इससे हमारा कुछ भला होने वाला नहीं है, ना व्यापार कर सकेंगे। যেতিয়া তেওঁলোকে গম পালে এই 4 প্ৰকাৰ কৰ প্ৰকৃততে সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা মুঠ কৰৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ ভাগ বতৰাহে, যাৰ পৰা তেওঁলোকৰ লভ্যাংশত কোনো প্ৰভাৱ নপৰে, বিৰোধ সামকাতিত। উদাহৰণস্বৰূপে এজন দোকানী বা ব্যৱসায়ীয়ে সামগ্ৰী এবিধ বিক্ৰী কৰাৰ কাৰণে হ'লচেলাৰৰ পৰা কিনি আনিলে 10% GST দি। ধৰি লোৱা হ'ল সামগ্ৰীবিধৰ ক্ৰয় মূল্য আছিলে 100 টকা। 10% GST পৰিশোধ কৰাৰ ফলত তেওঁ সামগ্ৰীবিধত মূল্য দিবলগীয়া হ'ল 110 টকা। এতিয়া যদি সামগ্ৰীবিধক সাধাৰণ জনতাৰ বাবে দোকানীজনে বিক্ৰী মূল্য 150 টকা ঠাৱৰ কৰে, তেন্তে সাধাৰণ জনতায়ো এই 150 টকাৰ ওপৰত 10% GST পৰিশোধ কৰিব লাগিব। ফলস্বৰূপে সাধাৰণ জনতাই 10% GST সৈতে সৰ্বমুঠ 165 টকা সামগ্ৰীবিধৰ নামত দোকানীজনক আদায় দিব লাগিব, য'ত দোকানীজনে চৰকাৰক দিব লগা কৰৰ পৰিমাণ সাধাৰণ জনতাৰ পৰা লাভ কৰা GSTৰ মূল্য। যিহেতু সামগ্ৰীবিধ হ'লচেলাৰৰ পৰা ক্ৰয় কৰোঁতে ইতিমধ্যে দোকানীজনে 10 টকা GST দি থৈছে, গতিকে পৰৱৰ্তী সময়ত তেওঁ আৰু 5 টকা GST পৰিশোধ কৰিলেই হ'ব। গতিকে আমি গম পালোঁ যে GSTয়ে উৎপাদনকাৰীসকলক বিভিন্ন প্ৰকাৰ টেক্স বাৰ্ডেন বা কৰ সমস্যাৰ পৰা মুক্তি দিছে, যাতে তেওঁলোকে অধিক মুনাফাৰ বাবে অধিক সামগ্ৰী উৎপাদন কৰে। GSTয়ে হ'লচেলাৰ আৰু ডিষ্ট্ৰিবিউটৰসকলকো অধিক টেক্স দিব লগা সমস্যাৰ পৰা মুক্তি দিছে। তেন্তে GSTয়ে কাক প্ৰকৃততে বিপদত পেলাইছে? সাধাৰণ জনতাক হয় নেকি? ভিডিঅ' ক্লিপছটো চাওক। संशोधन बिल तो पास कर दिया है, लेकिन GST को लेकर चुनौतियां हैं, वो अब शुरू होने वाली। खाली खाने पीने की वस्तुओं पे ही GST लगा और बहुत सारी आइटम है। गवर्नमेंट कहीं से भी पैसा कर सकती है, अरेंज कर सकती है, लेकिन ये छोटे छोटे जो गरीब आदमी है, मीडियम तबके का लोग है, सबसे ज़्यादा वो परेशान है। फैसला वैसे गलत है क्योंकि इसमें कस्टमर के ऊपर काफ़ी इफेक्ट पड़ता है। এফালে মুদ্ৰাস্ফীতি, মূল্য বৃদ্ধি, তাৰ মাজতে GSTয়ে জনতাক নতুন মাধমাৰ। আজিৰ পৰা মহঙা হ'ল বহু খাদ্য সামগ্ৰী। যুৱক এজনে যুৱতী এগৰাকীক ভাল পালেও টেক্স লগাব নেকি, এনেকুৱাহে অনুমান হৈছেগৈ। এই যে GSTৰ ৰিজিম ভাৰতৰ জনগণৰ ওপৰত জাপি দিয়া হৈছে, দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি এতিয়াতো প্ৰশ্ন উদয় হৈ যাব যে GST প্ৰকৃততে ফেইলিয়ৰ হৈছে নেকি, নে GSTয়ে মূল্য বৃদ্ধিত
অৰিহণা যোগাইছে। জিএছটিয়ে অতিৰিক্ত কৰৰ বোজা জনতাৰ মূৰত জাপি দিছে নেকি? 2017 চনত জিএছটি প্ৰচলনৰ অন্তৰালত চৰকাৰৰ উদ্দেশ্য মহান আছিল। চৰকাৰে বিবিধ কৰ সমস্যাৰ পৰা উৎপাদনকাৰীসকলক ৰেহাই দিব বিচাৰিছিল। চৰকাৰে বিবেচনা কৰিছিল উৎপাদনকাৰীসকলৰ বাবে কৰমুক্ত উৎপাদন সম্ভৱ হ'লে ইয়াৰ প্ৰভাৱ সাধাৰণ জনতালৈকে পৰিব। ফলত বিক্ৰী মূল্য সুলভ হ'ব, নতুন নতুন উৎপাদনকাৰীৰ আবিৰ্ভাৱ হ'ব, ব্যৱসায়িক খণ্ডৰ শ্ৰীবৃদ্ধি ঘটিব। এই ক্ষেত্ৰত চৰকাৰ সফলো হৈছে। তথ্যৰ মতেদি যদি চাওঁ 2017-18 বৰ্ষত চৰকাৰৰ কৰ সংগ্ৰহ হয় 10 লাখ কোটি টকা, যি নেকি 2016-17 বৰ্ষৰ কৰ সংগ্ৰহতকৈ প্ৰায় 1.5 লাখ কোটি টকাৰো অধিক। অৰ্থাৎ 2016-17 বৰ্ষত চৰকাৰৰ কৰ সংগ্ৰহৰ নামত আয় হৈছিল প্ৰায় 8.63 লাখ কোটি টকা আৰু 2021-22 বিত্তীয় বৰ্ষত কৰ সংগ্ৰহৰ নামত চৰকাৰৰ আয় হয় প্ৰায় 27 লাখ কোটি টকাৰো অধিক। ইয়াৰ লগতে জিএছটি অহাৰ পিছত এক বছৰৰ ভিতৰতে প্ৰায় 48 লাখ নতুন কোম্পানীৰ জন্ম হৈছিল, যি নেকি এক ৱৰ্ল্ড ৰেকৰ্ড হিচাপে বিবেচিত হৈছিল। দ্বিতীয়তে জিএছটিৰ ফলত সঠিক মাত্ৰাত নিৰৱচ্ছিন্নভাৱে কৰ সংগ্ৰহ চৰকাৰৰ পক্ষে সম্ভৱ হয়। বিনিয়োগকাৰীসকল আগবাঢ়ি আহে, প্ৰতাৰক কোম্পানীবোৰ বিলুপ্ত হয়, জিডিপিত ইয়াৰ ধনাত্মক প্ৰভাৱ পৰে। মনে মনে ভাবিছে নেকি যদি জিডিপি ইমানেই ভাল, চৰকাৰৰ আৰ্থিক ভঁৰাল ইমানেই টনকিয়াল, তেন্তে নতুন নতুন সামগ্ৰীৰ ওপৰত নতুন নতুন জিএছটি কিয়? বস্তুৰ অযথা মূল্য বৃদ্ধি কিয় ঘটিছে? কিয় চৰকাৰৰ গুড এণ্ড চিম্পল টেক্স হ'বলৈ আগবাঢ়িছে? ইয়াৰ এটাই সাধাৰণ উত্তৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কৰৰ ভাগ বতৰাত সামঞ্জস্যৰ অভাৱ। ফলত কেন্দ্ৰৰ অধিক কৰ সংগ্ৰহ হৈছে ঠিকেই, বিপৰীতে ৰাজ্য চৰকাৰসমূহ লোকচানৰ সন্মুখীন হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰায় 36.4 কোটি টকা ক্ষতিপূৰণ হিচাপে ৰাজ্য চৰকাৰক দিবলৈ বাধ্য হৈছে। অসমেও ইয়াৰ অংশ পাইছে যদিও জোৰাতাপলি মৰাৰ জোখাৰে ই যথোপযুক্ত নহয়। ফলস্বৰূপে আগতে ৰেহাই দিয়া সামগ্ৰীৰ ওপৰত নতুনকৈ জিএছটি লগাবলৈ বাধ্য হৈছে। লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। শান্তিকামী জনতাই আশা কৰে ভাৰতৰ অৰ্থনীতি সুস্থিৰ হওক, জিএছটিৰ সুদিন আৰম্ভ হওক, জনতাৰ দুৰ্ভোগ অন্ত পৰক। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। শেষত ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো টিপি থ'বলৈ নাপাহৰিব। ধন্যবাদ।